নমস্কাৰ, আজি আমি এইটো ভিডিঅ'ত সাধাৰণ বিজ্ঞানৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম। সাধাৰণ বিজ্ঞানৰ প্ৰশ্নসমূহ বিশেষকৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত অহা দেখা যায়। ইয়াৰে বহুতো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে এইবিলাকত দেখা গৈছিল, গতিকে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে শেষলৈকে চাব আৰু এইবোৰ নোট কৰি যাব। পৰীক্ষাৰ আগতো যদি এই ভিডিঅ'টো আপোনালোকে চাব পাৰে তেতিয়াহ'লে আপোনালোকৰ বহুত কামত আহিব বুলি মই ভাবিছোঁ। আহক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, হুইচ ফ্ৰুইট হেজ ইট চিড আউটছাইড? কোনটো ফলৰ বীজটো বাহিৰ ফালে থাকে? ষ্ট্ৰবেৰীৰ গুটিটো বাহিৰ ফালে থাকে। বিজ্ঞানৰ ভাষাত ফ্ৰুইট মানে হৈছে ফ্ৰুইট ইজ এ ৰাইপেন ওভাৰি। বিজ্ঞানৰ ভাষাত ফলক এটা ৰাইপেন ওভাৰি বুলি কোৱা হয়। দ্য ইণ্টাৰনেশ্যনেল ইয়েৰ অফ বায়'ডাইভাৰ্চিটি ৱাজ? আন্তঃৰাষ্ট্ৰীয় বায়'ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য বছৰ হিচাপে কোনটো বছৰ লোৱা হৈছিল? 2010 2010 বৰ্ষটো। আৰু ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে প্ৰতি বছৰে 22 মে তাৰিখে পালন কৰা হয়। দ্য লাৰ্জেষ্ট চ'ৰ্চ অফ পলিউশ্যন ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকৈ প্ৰদূষিত হ'ব পৰা লাৰ্জেষ্ট চ'ৰ্চ কি? পলিউশ্যনৰ অৰ্থাৎ প্ৰদূষণৰ আটাইতকৈ বেছি ডাঙৰ উৎসটো কি? চুৱেজ এণ্ড গাৰ্বেজ। যিবোৰ জাবৰ জোঁথৰ, যিবোৰ ৱেষ্ট, যিবিলাক মানুহৰ ৱেষ্ট, সেইবিলাক হৈছে পৃথিৱীৰ প্ৰদূষণ হ'ব পৰা আটাইতকৈ ডাঙৰ উৎস। ৱাশ্বিং অফ পুল্ড ভেজিটেবলছ ৰিমুভছ হুইচ ভিটামিন? যে ভেজিটেবলবিলাক অৰ্থাৎ পাচলিবিলাক যেতিয়া আমি ধুই দিওঁ তেতিয়া কোনটো ভিটামিনৰ ক্ষয় হয়? ভিটামিন চি। আনাদাৰ নেম অফ ভিটামিন চি ইজ? ভিটামিন চিক আৰু কি নামেৰে জনা যায়? এছকৰ্বিক এচিড। এইদৰে বাকীকেইটা ভিটামিনকো বিভিন্ন নামেৰে জনা যায়। তাৰ ভিতৰত ভিটামিন ডিক কোৱা হয় কেলচিফিৰল, আৰু ইয়াক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়। যিহেতু ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা পাওঁ সেইকাৰণে ইয়াক ছানশ্বাইন ভিটামিন বুলি কোৱা হয়। ভিটামিন ই কোৱা হয় টকোফেৰল, আৰু ইয়াক বিউটি ভিটামিন বুলি কোৱা হয়। যিহেতু সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিবিলাক আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ তাত বেছি পৰিমাণে ভিটামিন ই পোৱা যায়, সেইকাৰণে ইয়াক বিউটি ভিটামিন বুলি কোৱা হয়। ভিটামিন এ কোৱা হয় ৰেটিনল। হাউ মেনি টাইমছ ডাজ দ্য হাৰ্ট বিট এপ্ৰক্সিমেটলি ইন এ মিনিট ইন হিউমেন? 1 মিনিটত মানুহৰ হাৰ্ট কিমান বাৰ হাৰ্টবিট হয়? 72 টাইমছ, 72 বাৰ। টিথ এণ্ড ব'নছ একুৱেট ষ্ট্ৰেংথ এণ্ড ৰিজিডিটি ফ্ৰম? দাঁত আৰু হাড়ে কিহৰ পৰা শক্তি পায়? কেলছিয়াম। কেলছিয়ামৰ অভাৱ হ'লে দাঁত আৰু হাড়ৰ ক্ষতি হ'ব পাৰে। হুইচ গ্লেণ্ড ইজ ন'ন এজ মাষ্টাৰ গ্লেণ্ড? কোনটো গ্ৰন্থিক, মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়? মুখ্য গ্ৰন্থি বুলি কোৱা হয়, পিটুইটাৰী গ্লেণ্ড। পিটুইটাৰী গ্লেণ্ড মানুহৰ ব্ৰেইনত থাকে আৰু ই হৰমন উৎপন্ন হোৱাত সহায় কৰে। বিভিন্ন প্ৰকাৰৰ হৰমনবোৰ উৎপন্ন কৰাত পিটুইটাৰী গ্লেণ্ডে সহায় কৰে, সেইকাৰণে ইয়াক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়। ভেজিটেবল আৰ কুকড ইন লেজাৰ টাইম বাই এডিং এ পিঞ্চ অফ চল্ট হোৱাইল কুকিং বিকজ? যেতিয়া আমি শাক পাচলিবিলাক বইল কৰোঁ তেতিয়া তাত যদি অকণমান নিমখ ছটিয়াই দিওঁ তেতিয়া ই অতি কম সময়ৰ ভিতৰতে বইল হৈ যায়। ইয়াৰ কাৰণ কি? বইলিং পইণ্ট অফ ৱাটাৰ ইনক্ৰিজ। যেতিয়া আমি নিমখ মিলাই দিওঁ তেতিয়া পানীৰ বইলিং পইণ্ট যিটো সেইটো ইনক্ৰিজ হৈ যায়, সেইটো বাঢ়ি যায়, সেইটো কাৰণে শাক পাচলিবোৰ সোনকালে বইল হয়। ভিনেগাৰ ইজ দ্য কমন নেম অফ? কোনটো এচিডক আমি ভিনেগাৰ নামেৰে জানো? এচিটিক এচিড। হুইচ ইজ দ্য পিয়ৰেষ্ট কমাৰ্চিয়েল ফৰ্ম অফ আইৰণ? আইৰণ অৰ্থাৎ লোৰ পিয়ৰেষ্ট কমাৰ্চিয়েল ফৰ্মটো কি? ৰট আইৰণ। হুইচ গেছ ইজ ইউজ এজ এ ফায়াৰ এক্সটিংগুইচাৰ? জুই নুমাবৰ কাৰণে ফায়াৰ এক্সটিংগুইচাৰবিলাকত কি গেছ ব্যৱহাৰ কৰা হয়? কাৰ্বন ডাই অক্সাইড। হোৱাট ইজ ৱাশ্বিং ছ'ডা? ৱাশ্বিং ছ'ডা কি? ৱাশ্বিং ছ'ডা মানে আমি যিবিলাক ডিটাৰজেণ্ট পাউডাৰ ব্যৱহাৰ কৰোঁ ধুবৰ কাৰণে, কাপোৰ কানি ধুবৰ কাৰণে, সেইবিলাকক কি বুলি কোৱা হয়? ছ'ডিয়াম কাৰ্বনেট। হুইচ গেছ ইজ ইউজ টু ডেষ্ট্ৰয় দ্য মাইক্ৰ'বছ? বীজাণু ধ্বংস কৰিবলৈ আমি কোনবিধ গেছ ব্যৱহাৰ কৰোঁ? ক্লৰিন। pH ভেলু অফ হিউমেন ব্লাড ইজ? মানুহৰ ৰক্তৰ pH ভেলু কিমান? 7.4। হুইচ ইজ ষ্টাডিড ইন এক্সোবায়'লজি? এক্সোবায়'লজি এই বিষয়টোত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? লাইফ অন দ্য আউটাৰ প্লেনেট এণ্ড স্পেচ। আমাৰ পৃথিৱীৰ বাহিৰৰ বাকী যিবিলাক প্লেনেট আছে, যিবিলাক গ্ৰহ আছে, আৰু স্পেচ যিখন মহাকাশ তাত থকা জীৱৰ অৱস্থিতিৰ বিষয়ে গৱেষণা কৰা হয়। ষ্টাডি অফ ভাইৰাছ ইজ কল্ড? ভাইৰাছৰ বিষয়ে কৰা গৱেষণাক কি বুলি কোৱা হয়? ভাইৰলজি। ফুংগি ডেট গ্ৰ'জ অন দ্য বাৰ্কছ অফ ট্ৰী আৰ কল্ড? যিবিলাক ভেঁকুৰ গছৰ গাত যিবিলাক ভেঁকুৰ জন্ম হয় সেইবিলাকৰ নাম কি? কৰ্টিকোলাছ। আৰু যিবিলাক শিলৰ ওপৰত যিবিলাক ভেঁকুৰ আমি দেখা পাওঁ সেইবিলাকক কোৱা হয় ছেক্সিকোলাছ। আৰু যিবিলাক মৃত প্ৰাণীৰ শৰীৰত যিবিলাক ভেঁকুৰ জন্ম হয় সেইবিলাকক কোৱা হয় কোপ্ৰহিলাম। হুইচ ৱাজ দ্য ফাৰ্ষ্ট আইচলেটেড এণ্টিবায়'টিক? প্ৰথমটো আইচলেটেড এণ্টিবায়'টিকৰ নাম কি? পেনিচিলিন, যিটো আলেকজেণ্ডাৰ ফ্লেমিঙে ইনভেণ্ট কৰিছিল। আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল পেনিচিলিন। হোৱাট ইজ দ্য ডিজিজ কল্ড এথলেটিক্স ফুট? এথলেটিক্স ফুট নামৰ এই বেমাৰটো কিহৰ দ্বাৰা হয়? ফাংগাছ অৰ্থাৎ ভেঁকুৰৰ দ্বাৰা। এই এথলেটিক্স ফুট নামৰ এই বেমাৰটো টাকমা পেৰিয়াছ নামৰ এটা ভেঁকুৰৰ পৰা হয়। 1 calorie of heat energy is equivalent to approximately dash joule of mechanical energy?
1 কেলৰি হিট এনাৰ্জি কিমান জুলৰ সমান 4.2 জুল দ্য শাৰ্পনেছ অফ দ্য টেলিভিশ্যন ইমেজ ইজ টাৰ্ম এজ ইটছ টেলিভিশ্যনৰ যিটো ইমেজ সেইবিলাকৰ শাৰ্পনেছটো কিহৰ দ্বাৰা জোখা হয় ৰিজলিউশ্যন টেলিভিশ্যনেই হওক বা মোবাইল ফোনেই হওক তাৰ এটা ইমেজৰ শাৰ্পনেছটো ৰিজলিউশ্যনৰ দ্বাৰা আমি জুখিব পাৰোঁ অডিঅ'বল ৰেঞ্জ ফৰ এডাল্ট হিউমেন বিংছ ইজ যে এজন প্ৰাপ্তবয়স্ক মানুহে কিমান পৰিমাণৰ শব্দ শুনিব পাৰে 20 to 20,000 হাৰ্টছ 20 পৰা 20,000 হাৰ্টছলৈকে এজন প্ৰাপ্তবয়স্ক মানুহে শুনা পায় হিউমেন ব্লাড ইজ ৰেড ইন কালাৰ বিকজ অফ দ্য প্ৰেজেঞ্চ অফ মানুহৰ শৰীৰৰ কোনটো পদাৰ্থৰ কাৰণে মানুহৰ শৰীৰৰ তেজৰ ৰং ৰঙা হিমোগ্লোবিন ইন ৰেড ব্লাড চেলছ ৰঙা ৰক্তকণিকাত থকা হিমোগ্লোবিনৰ বাবে তেজৰ ৰং ৰঙা হয় হেপাটাইটিছ হেপাটাইটিছ কি ধৰণৰ বেমাৰ ভাইৰেল ডিজিজ এইটো ভাইৰাছৰ পৰা হোৱা এটা বেমাৰ হুইচ আৰ দ্য ৱাটাৰ চলেবল ভিটামিনছ কোনবোৰ ভিটামিন ৱাটাৰ চলেবল অৰ্থাৎ পানীৰ লগত মিহলি হৈ যায় ভিটামিন চি এণ্ড ভিটামিন বি ভিটামিন চি আৰু বি ৱাটাৰ চলেবল আৰু বাকীকেইটা ভিটামিন ফেট চলেবল হুইচ এচিড ইজ ফাউণ্ড ইন টমাটোজ বিলাহীত কি ধৰণৰ এচিড পোৱা যায় অক্জেলিক এচিড এলবাৰ্ট ছেভিন ইজ ন'ন ফৰ ডেভেলপিং এলবাৰ্ট ছেভিনক কোনটো বস্তু ডেভেলপ কৰাৰ কাৰণে জনা যায় পলিঅ' ভেকচিন ইয়াৰ উপৰিও স্মল পক্স ভেকচিন ডেভেলপ কৰিছিলে এডৱাৰ্ড জিনা আৰু হেপাটাইটিছ বি ভেকচিন ডেভেলপ কৰিছিলে পাব্লো ভেনিজুৱেলাই বেটাৰিজ ইউজ ইন মোবাইল এণ্ড স্মাৰ্টফোন আৰ মোবাইল আৰু স্মাৰ্টফোনৰ ভিতৰত কি ধৰণৰ বেটাৰী ব্যৱহাৰ কৰা হয় লিথিয়াম আয়ন বেটাৰী ইনষ্ট্ৰুমেণ্ট ইউজ টু অবজাৰ্ভ চেঞ্জেছ ইন ছ'লাৰ ছিষ্টেম ইজ ছ'লাৰ ছিষ্টেমত যিবিলাক চেঞ্জ হৈ থাকে সেইবিলাক অবজাৰ্ভ কৰিবৰ কাৰণে কোনটো ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় হাবল টেলিস্কোপ ফিউজ ৱায়াৰ ইউজড ইন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টছ আৰ মেড আপ অফ ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টবিলাকত যিডাল ফিউজ ৱায়াৰ ব্যৱহাৰ কৰা হয় সেইডাল কিহৰ দ্বাৰা নিৰ্মাণ কৰা হয় এলয় অফ লিড এণ্ড টিন লিড আৰু টিনৰ এলয়েৰে সেইডাল নিৰ্মাণ কৰা হয় ইয়াৰ কাৰণ হৈছে ল' মেল্টিং পইণ্ট কাৰণ ইয়াৰ গলনাংকৰ বহুত কম ইণ্ডিয়া ইজ ৱৰ্কিং ক্ল'জলি উইথ হুইচ কাণ্ট্ৰি টু ডেভেলপ এ ছুপাৰছনিক ক্ৰুইজ মিছাইল নেম ব্ৰাহ্মছ ভাৰতবৰ্ষই কোনখন দেশৰ লগত ব্ৰাহ্মছ নামৰ এটা ছুপাৰছনিক ক্ৰুইজ মিছাইল ডেভেলপ কৰিবলৈ একেলগে কাম কৰিছে ৰাছিয়া আৰু ব্ৰাহ্মছ মানে ব্ৰহ্মপুত্ৰ ভাৰতৰ ব্ৰহ্মপুত্ৰ নদী আৰু মছ অৰ্থাৎ ৰাছিয়াৰ এখন নৈ মছকোৱা এই দুইখন নৈ নামেৰেই ব্ৰাহ্মছ নামৰ এই ছুপাৰছনিক ক্ৰুইজ মিছাইলটোৰ নাম দিয়া হৈছে দ্য বেষ্ট কণ্ডাক্টৰ অফ হিট এমং লিকুইডবিলাকৰ ভিতৰত কোনটো আটাইতকৈ বেষ্ট কণ্ডাক্টৰ অফ হিট অৰ্থাৎ যিবিলাক তাপৰ এটা বেষ্ট কণ্ডাক্টৰ সেইটো হৈছে মাৰ্কিউৰি আৰু ইয়াক আমি পাৰা বুলিও জানো সেইকাৰণে থাৰ্মোমিটাৰত উষ্ণতা জুখিবলৈ পাৰা ব্যৱহাৰ কৰা হয় হুইচ ইলেমেণ্টছ বিহেভ কেমিকেলি বোথ হেজ মেটেল এণ্ড নন মেটেল কোনটো পদাৰ্থই মেটেল আৰু নন মেটেল এই দুইটাৰ বৈশিষ্ট্য আছে বৰণ দ্য লেটেক্স অফ হুইচ প্লেনেট ইজ ইউজ কমাৰ্চিয়েলি কোনবিধ উদ্ভিদৰ লেটেক্স এই অংশটো বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হয় ৰাবাৰ প্লেণ্ট ৰাবাৰ গছৰ লেটেক্স মানে হৈছে যিটো সহজ ভাষাত ক'বলৈ গ'লে কাটি দিয়াৰ লগে লগে যিটো ৰস ওলাই আহে সেইটোকে কয় লেটেক্স কিডনী ডিজিজ ইজ কজ বাই দ্য পলিউটেণ্ট যে মতা মানুহৰ বিশেষকৈ কিডনী ডিজিজৰ মেইন কাৰণটো কোনবিধ পলিউশ্যনৰ কাৰণে হয় কেডমিয়াম ইন হুইচ গেম প্লেয়াৰ্ছ মাষ্ট হেভ দ্য নলেজ অফ পাস্কেলছ ল কোনবিধ খেল খেলোঁতে খেলুৱৈসকলে পাস্কেলৰ লটো জানি ল'ব লাগিব স্কিউবা ডাইভিং হুইচ পাৰ্ট অফ দ্য ব্ৰেইন ইজ কল স্মল ব্ৰেইন বুলি মানুহৰ ব্ৰেইনৰ কোনটো অংশ কোৱা হয় চেৰিবেলাম নামৰ যিটো মগজৰ অংশ সেইটোক স্মল ব্ৰেইন অৰ্থাৎ সৰু মগজ বুলিও কোৱা হয় এলকহল ইফেক্টছ দ্য চেৰিবেলাম মোষ্ট বেৰমিটাৰ ৱাজ ইনভেণ্টেড বাই হোম বেৰমিটাৰ কাৰ দ্বাৰা উদ্ভাৱন কৰা হৈছিল ইভানগেলিষ্টা টেৰিচেলি আৰু বেৰমিটাৰ ইউজ টু মেজাৰ এয়াৰ প্ৰেছাৰ নিউমনিয়া ইজ এ বেক্টেৰিয়েল ডিজিজ কজ বাই দ্য টাইপ অফ বেক্টেৰিয়া কল্ড নিউমনিয়া আমি যিটো নিউমনিয়া বুলি কওঁ সেইটো কোনবিধ বেক্টেৰিয়াৰ দ্বাৰা হয় কোকাই নামৰ বেক্টেৰিয়াবিধৰ পৰা নিউমনিয়া ৰোগ হয় হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গেন অফ হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি স্কিন হুইচ ইজ দ্য লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন অফ হিউমেন বডি মানৱ শৰীৰৰ ভিতৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি লিভাৰ মাইবনিয়ান গ্লেণ্ডছ আৰ লোকেটেড ইন মাইবনিয়ান গ্ৰন্থি ক'ত অৱস্থিত আইজ মানুহৰ শৰীৰত মাইবনিয়ান গ্ৰন্থি পোৱা যায় আৰু চকুৰ বিষয়ে কৰা গৱেষণাক অপথামোলজি বুলি কোৱা হয় দ্য কানেক্টিভ টিচু ডেট কানেক্টছ এ মাছল টু এ বন ইজ কোনবিধ কলাই আমাৰ মাংসপেশীবিলাক হাড়ৰ লগত কানেক্ট কৰে সেইটো হৈছে ফেণ্ডম
which is commonly known as white plague. White plague বুলি কোনবিধ বেমাৰক কোৱা হয়? টিউবাৰকুলোচিছ অৰ্থাৎ TB. ডটছ ট্ৰিটমেণ্ট গিভেন টু পেচেণ্টছ ছাফাৰিং ফ্ৰম। ডটছ নামৰ এবিধ ট্ৰিটমেণ্ট কোনবিধ বেমাৰত আক্ৰান্ত পেচেণ্টছক দিয়া হয়? টিউবাৰকুলোচিছ। কেমিকেল কম্পজিশ্যন অফ চিমেণ্ট ইজ। চিমেণ্টত থকা কেমিকেল কম্পজিশ্যনসমূহ কি কি? লাইমষ্টোন, ক্লে এণ্ড জিপচাম। বক্সাইট ইজ ইউজ এজ ৰ মেটেৰিয়েল বাই হুইচ ইণ্ডাষ্ট্ৰি? বক্সাইটক কোনটো ইণ্ডাষ্ট্ৰিয়ে ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰে? এলুমিনিয়াম। ব্লাড গ্ৰুপছ আৰ ডিস্কভাৰ্ড বাই হোম। ব্লাড গ্ৰুপ যিবিলাক ব্লাড গ্ৰুপ আছে মানৱ শৰীৰৰ, প্ৰতিজন মানুহে ব্লাড গ্ৰুপটো বেলেগ বেলেগ, সেইটো কোনে আৱিষ্কাৰ কৰিছিল? লেণ্ডষ্টেইনাৰ। লেণ্ডষ্টেইনাৰে পোনপ্ৰথমবাৰৰ বাবে মানুহৰ যে প্ৰতিটো মানুহৰ ব্লাড গ্ৰুপবোৰ বেলেগ বেলেগ হয় সেইটো আৱিষ্কাৰ কৰিছিল। হোৱাট কজ দ্য মল্টিং অফ ডেণ্টেল ইনেমেল? দাঁত ক্ষয় যোৱাটো কিহৰ কাৰণে হয়? হাই লেভেল অফ ফ্ল'ৰাইডছ ইন ৱাটাৰ। পানীত যদি বেছি পৰিমাণে ফ্ল'ৰাইড থাকে তেতিয়া আমাৰ দাঁতৰ ক্ষয় যোৱা আৰম্ভ হয়। চি ৱাটাৰ ইজ চল্টাৰ দেন ৰেইন ৱাটাৰ বিকজ। সাগৰৰ পানী বৰষুণৰ পানীতকৈ বেছি নিমখীয়া। ইয়াৰ কাৰণটো হৈছে ৰিভাৰ ৱাছ এৱে চল্টছ ফ্ৰম আৰ্থ এণ্ড পুৱাৰ ডেম ইনটু চে। নৈবোৰে এই নিমখীয়া পানীবিলাক পৃথিৱীৰ পৰা লৈ গৈ গৈ সাগৰত জমা কৰে, সেইকাৰণে সাগৰৰ পানীটো বেছিকৈ নিমখীয়া হয়। এট হিল ষ্টেচন দ্য বইলিং পইণ্ট অফ ৱাটাৰ উইল বি। এট হিল ষ্টেচন অৰ্থাৎ ওখ জেগাত, হিল ষ্টেচনবিলাকত পানীৰ বইলিং পইণ্টটো কেনেকুৱা ধৰণৰ হ'ব? লেছ দেন ডেট অফ এট চি লেভেল। অৰ্থাৎ সাগৰ পৃষ্ঠৰ যিটো উচ্চতা সেই উচ্চতাটোতকৈ তাত অলপ বেছি সময় লাগিব। যেতিয়া আমি ওখ ঠাইলৈ যাম তেতিয়া যদি আমি পানী বইল কৰোঁ, ওখ ঠাইৰ তুলনাত চাপৰ ঠাইত পানীৰ বইলিং পইণ্টটো বেছি হয়, অৰ্থাৎ সোনকালে বইল হয়, আৰু ওখ জেগাত বইলিং পইণ্টটো কম হয়, তাত বইল হ'বলৈ বহুত টাইম লাগে। ৰিঅ' সামিট ইজ এছ'চিয়েটেড উইথ। ৰিঅ' সামিট কাৰ লগত জড়িত? কনজাৰ্ভেশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটি। টামাৰিণ্ডাছ ইণ্ডিকা ইজ দ্য চাইণ্টিফিক নেম অফ। টামাৰিণ্ডাছ ইণ্ডিকা কিহৰ বৈজ্ঞানিক নাম? টামাৰিণ্ড, যিটো অসমীয়াত তেতেলী বুলি কয়। হুইচ চেল ইজ কল পাৱাৰ হাউচ অফ চেলছ? কোনবিধ কোষক পাৱাৰ হাউচ বুলি কোৱা হয়? মাইট'কণ্ড্ৰিয়া। দ্য ইউনিট অফ মেজাৰ অফ নইজ ইজ। নইজ অৰ্থাৎ যিবোৰ হুলস্থুল এইবোৰ কিমান পৰিমাণৰ হৈছে তাক আমি কিহৰ দ্বাৰা জুখিব পাৰোঁ? ডেচিবেল। দ্য পাৱাৰ অফ লেন্সেছ ইজ মেজাৰ্ড ইন। আমি চকুত যিবোৰ পাৱাৰ লেন্স ব্যৱহাৰ কৰোঁ সেইবিলাক কিহৰ দ্বাৰা জোখা হয়? ডায়োপ্টাৰ। 1 হৰ্চ পাৱাৰ ইজ ইকুৱেল টু। 1 হৰ্চ পাৱাৰত কিমান ৱাট থাকে? 746 ৱাট। LPG ইজ এ হাইড্ৰ'কাৰ্বন কনচিষ্টিং অফ এ মিক্সাৰ অফ। LPG এক প্ৰকাৰৰ হাইড্ৰ'কাৰ্বন কোন দুটা পদাৰ্থৰ মিশ্ৰণ? প্ৰপেন এণ্ড বিউটেন। প্ৰপেন আৰু বিউটেনৰ মিশ্ৰণ হৈছে LPG অৰ্থাৎ লিকুইড পেট্ৰলিয়াম গেছ। আৰু LPG কোনো নিৰ্দিষ্ট গোন্ধ নাথাকে। গোন্ধ ওলাবৰ কাৰণে ইয়াত ইথাইল মাৰ্কেপটান নামৰ এবিধ ৰাসায়নিক পদাৰ্থ যোগ কৰা হয়, যাৰ দ্বাৰা ইয়াৰ লিকেজ হৈছে নেকি আমি গম পাব পাৰোঁ। হুইচ এনজাইমছ ব্ৰেক্স ডাউন প্ৰ'টিন ইনটু এমিনো এচিড? কোনবিধ এনজাইমে প্ৰ'টিনবিলাকক এমিনো এচিডলৈ ৰূপান্তৰ কৰে? পেপচিন নামৰ এনজাইমবিধে। আৰু মানুহৰ ষ্টমাক অৰ্থাৎ পেটৰ পৰা পেপচিন আৰু ৰেনিন এই দুবিধ এনজাইম উৎপন্ন হয়। দ্য টোটেল ভলিউম অফ ব্লাড ইন এ নৰ্মেল 70 kg এডাল্ট হিউমেন বিং ইজ এপ্ৰক্সিমেটলি। 70 kg ওজনৰ এজন নৰ্মেল মানুহৰ গাত কিমান পৰিমাণৰ তেজ থাকে? 5000 ml অৰ্থাৎ 5 লিটাৰ। হুইচ ইজ দ্য হাইয়েষ্ট চ'ৰ্চ অফ প্ৰ'টিন? প্ৰ'টিনৰ আটাইতকৈ ডাঙৰ চ'ৰ্চটো কি? ডাঙৰ উৎস কি? চয়াবিন। হুইচ পলিমাৰ্ছ কেনট বি বায়'ডিগ্ৰেডেবল? PVC পলিভিনাইল ক্ল'ৰাইড। হিউমেন ব্লাড ইজ কনচিষ্টিং। মানুহৰ ৰক্ত গঠিত হয় প্লাজমা 55% আৰু চেলছ অৰ্থাৎ কোষ 45%। হুইচ ফেন'মেনন ডু বেট অৰ ডলফিনছ ইউজ টু ফাইণ্ড অবষ্টাকলছ? বাদুলি আৰু ডলফিনে কি প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ চিকাৰ কৰে? ইকো অৰ্থাৎ প্ৰতিধ্বনি। সিহঁতি এটা প্ৰতিধ্বনি উৎপন্ন কৰে আৰু তাৰ দ্বাৰা চিকাৰ কৰে। সিহঁতি 20,000 হাৰ্টছৰ ওপৰত আল্ট্ৰাছনিক চাউণ্ডছ উৎপন্ন কৰে। 20,000 হাৰ্টছৰ ওপৰত মানুহে শুনা নাপায় আৰু সেইটোক আল্ট্ৰাছনিক চাউণ্ড বুলি কোৱা হয়। টাংষ্টেন ইজ ইউজ ফৰ মেনুফেকচাৰ অফ দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব বিকজ। ইলেক্ট্ৰিক বাল্বৰ যিডাল ফিলামেণ্ট সেইডাল টাংষ্টেনেৰে বনোৱা হয়, কাৰণ ইট হেজ এ ভেৰি হাই মেল্টিং পইণ্ট। টাংষ্টেনৰ মেল্টিং পইণ্ট অৰ্থাৎ গলনাংকটো বহুত বেছি। ভেৰিয়াছ এক্টিভিটিজ ডেট আৰ ৰিকুৱাৰ্ড ফৰ কণ্ট্ৰলিং এইডছ আৰ। এইডছ ৰোগটো কণ্ট্ৰল কৰিবৰ কাৰণে কিছুমান কাম আমাৰ কৰা দৰকাৰ, সেইবিলাক কি? ছাৰ্ভিলিয়েন্স অফ পেৰেণ্টছ, ছেফটি ইন ব্লাড ট্ৰেন্সফৰ্মেশ্যন, হেল্থ এডুকেশ্যন এণ্ড পাব্লিক এৱাৰনেছ। এইডছ ৰোগ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰোগীগৰাকীক ছাৰ্ভিলিয়েন্স অৰ্থাৎ ৰোগীগৰাকীক ভালদৰে লক্ষ্য কৰিব লাগে, আৰু ব্লাড ট্ৰেন্সফৰ্মেশ্যনত ছেফটি মেইনটেইন কৰিব লাগে, আৰু হেল্থ এডুকেশ্যন আৰু পাব্লিক এৱাৰনেছৰ সৃষ্টি কৰিব লাগে। ইকো ইজ প্ৰডিউচ ডিউ টু। ইকো কিহৰ কাৰণে উৎপন্ন হয়? ৰিফ্লেকশ্যন অফ চাউণ্ড, যে শব্দৰ প্ৰতিফলনৰ কাৰণে।
হুইচ এচিড ইজ কল্ড দ্য কিং অফ এচিডছ? কোনবিধ এচিডক সকলোবোৰ এচিডৰ ভিতৰত ৰজা বুলি কোৱা হয়? ছালফিউৰিক এচিড। দ্য কেমিকেল নেম অফ বেকিং সোডা ইজ? বেকিং সোডাৰ কেমিকেল নামটো কি? ছ'ডিয়াম বাইকাৰ্বনেট। হুইচ হৰমন ৰেগুলেটছ কাৰ্বহাইড্ৰেটছ, প্ৰটিন, ফেটছ মেটাবলিজিম ইন দ্য বডি ফৰ গ্ৰ'থ? কোনবিধ হৰমনে কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট এইবিলাক ৰেগুলেট কৰে শৰীৰৰ গ্ৰ'থৰ কাৰণে? থাইৰক্সিন হৰমন। হুইচ প্ৰচেছ হেল্পছ ইন দ্য আপৰেট মুভমেণ্ট অফ ডিছল্ভড মিনাৰেলছ এণ্ড ৱাটাৰ ফ্ৰম ৰুটছ টু লিভছ? এজোপা উদ্ভিদ বাঢ়িবৰ কাৰণে শিপাৰ পৰা পাতলৈকে যিবিলাক মিনাৰেল আৰু পানী দৰকাৰ হয় সেইটো কি প্ৰক্ৰিয়াৰে ওপৰলৈ যায়? সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে ট্ৰেন্সপাইৰেশ্যন। হু ৱাজ দ্য ইনভেণ্টৰ অফ পজিষ্ট্ৰন? পজিষ্ট্ৰনৰ উদ্ভাৱক কোন? এণ্ডাৰছন। কিউৰি ইজ দ্য ইউনিট অফ? কিউৰি কিহৰ ইউনিট? ৰেডিঅ' এক্টিভিটি। ৰিলেটিভ হিউমিডিটি ইজ মেজাৰ্ড বাই? ৰিলেটিভ হিউমিডিটি কিহৰ দ্বাৰা জোখা হয়? হাইগ্ৰমিটাৰ। দ্য এছ আই ইউনিট অফ মেকানিকেল পাৱাৰ ইজ? মেকানিকেল পাৱাৰৰ এছ আই ইউনিটটো কি? ৱাট। দ্য এছ আই ইউনিট অফ ৱৰ্ক ইজ? কামৰ এছ আই ইউনিট কি? জুল। ৱেইটিং 1 কিলোগ্ৰাম ইজ দ্য ৱেইট ইন নিউটন? 1 কিলোগ্ৰামক নিউটনলৈ নিলে কিমান হ'ব? 9.8 নিউটন। কমন হিট অফ হিউমেন বডি ইজ? মানৱ শৰীৰৰ উষ্ণতা কিমান? 98.6 ডিগ্ৰী ফাৰেনহাইট। আৰু এইটো আমি চেলচিয়াছত ক'লে 37 ডিগ্ৰী চেলচিয়াছ আৰু কেলভিনত ক'লে 310.15 কেলভিন। হুইচ ইলেমেণ্টছ ইজ ফাউণ্ড ইন দ্য হাইয়েষ্ট এমাউণ্ট ইন দ্য ইউনিভাৰ্ছ? পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা ইলেমেণ্টটোৰ নাম কি? অক্সিজেন। হু গেভ দ্য প্ৰিন্সিপাল অফ ৰিলেটিভিটি? ৰিলেটিভিটিৰ প্ৰিন্সিপাল কোনে আগবঢ়াইছিল? আইনষ্টাইন। হু ডিস্কভাৰ দ্য প্ৰিন্সিপাল অফ ল অফ ফ্লোটিং? ল অফ ফ্লোটিং এই প্ৰিন্সিপালটো কোনে আৱিষ্কাৰ কৰিছিল? আৰ্কিমিডিছ। গইটাৰ এক্সেচিভ গ্ৰ'থ অফ থাইৰইড গ্লেণ্ড কজেছ বাই দ্য ডেফিচিয়েঞ্চি অফ? গইটাৰ অৰ্থাৎ যিটো গৰল ৰোগ, থাইৰইড গ্লেণ্ড অৰ্থাৎ ডিঙি থকা যিটো গ্ৰন্থি সেইটোক থাইৰইড গ্লেণ্ড বুলি কোৱা হয় আৰু সেইটো অস্বাভাৱিক বৃদ্ধি কিহৰ কাৰণে হয়? কিহৰ অভাৱৰ কাৰণে হয়? আয়ডিন। আয়ডিনৰ অভাৱত থাইৰইড গ্লেণ্ডটো ফুলি উঠে আৰু এইটোক গৰল ৰোগ হোৱা বুলি কয়। চাইটলজি ইজ? চাইটলজি কি? ষ্টাডি অফ চেলছ। কোষৰ বিষয়ে কৰা অধ্যয়নক চাইটলজি বুলি কোৱা হয়। ইন হিউমেন বডি ভিটামিন এ ইজ ষ্ট'ৰ্ড ইন? ভিটামিন এ মানৱ শৰীৰৰ ক'ত জমা হয়? লিভাৰ। ফ্লাৱাৰলেছ প্লেণ্টছ আৰ টাৰ্ম এজ? যিবিলাক উদ্ভিদৰ ফুল নাথাকে সেইবিলাকক কি বুলি কোৱা হয়? ক্ৰিপ্ট'জেমছ। দ্য এভাৰেজ ৱেইট অফ হিউমেন ব্ৰেইন ইজ? মানুহৰ মস্তিষ্কৰ ওজন কিমান? 1.46 কেজি। হু প্ৰপ'নেণ্টেড দ্য থিয়ৰী অফ ইভলিউশ্যন? মানুহৰ ক্ৰমবিকাশৰ যিটো থিয়ৰী সেইটো কোনে দিছিল? ডাৰউইন। হুইচ কালাৰ হেজ মেক্সিমাম এনাৰ্জি? কোনবিধ ৰঙৰ মেক্সিমাম এনাৰ্জি থাকে? ভায়লেট। সোলাৰ ৰেডিয়েশ্যন ইজ মেজাৰ্ড বাই? সোলাৰ ৰেডিয়েশ্যন কিহৰ দ্বাৰা জোখা হয়? পাইৰোমিটাৰ। এক্স-ৰে ৱাজ ইনভেণ্টেড বাই হোম? এক্স-ৰে কাৰ দ্বাৰা উদ্ভাৱন কৰা হৈছিল? উইলিয়াম ৰেণ্টগেন। হু ডেভেলপ দ্য এটম বম? এটম বম কোনে বিকাশ ঘটাইছিল? জে ৰবাৰ্ট অপেনহেইমাৰ। হু ডেভেলপ মিছাইল? মিছাইল কোনে বিকাশ কৰিছিল? ৱাৰ্নাৰ ভন ব্ৰৌন। ভাৰতবৰ্ষত এপিজে আব্দুল কালামে মিছাইলৰ বিকাশ কৰিছিল, সেইকাৰণে তেওঁক মিছাইল মেন বুলি কোৱা হয়। হু ৱাজ দ্য ইনভেণ্টৰ অফ স্কুটাৰ? স্কুটাৰ কোনে উদ্ভাৱন কৰিছিল? উইম অ'বোটাৰ। হুইচ ডিভাইচ ইজ ইউজ ফৰ মেজাৰিং পটেনচিয়েল ডিফাৰেঞ্চ? পটেনচিয়েল ডিফাৰেঞ্চ জুখিবলৈ কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয়? ভল্টমিটাৰ। হোৱাট ডু ইউ কল দ্য ষ্টাডি অফ ফাংগাছ? ভেঁকুৰৰ বিষয়ে কৰা অধ্যয়নক কি বুলি কোৱা হয়? মাইক'লজি। হোৱাট ডু ইউ কল দ্য ষ্টাডি অফ বনছ? হাড়ৰ বিষয়ে কৰা অধ্যয়নক কি বুলি কোৱা হয়? এষ্ট্ৰিঅলজি। প্লেণ্ট চেল ৱাল ইজ মেড অফ? উদ্ভিদৰ কোষৰ যিটো ৱাল সেইখন কিহৰ দ্বাৰা গঠিত হয়? চেলুলজ। চেলুলজ ইজ এন এক্সাম্পল অফ হুইচ কাইণ্ড অফ নিউট্ৰিয়েণ্টছ? চেলুলজ কোনবিধ নিউট্ৰিয়েণ্টছৰ এটা এক্সাম্পল? কাৰ্বহাইড্ৰেটছ। অৰ্থাৎ কাৰ্বহাইড্ৰেটছেৰে চেলুলজ গঠিত হয়। দ্য স্মলেষ্ট ফ্লাৱাৰিং প্লেণ্ট ইজ? আটাইতকৈ সৰু ফুল ফুলা উদ্ভিদজোপাৰ নাম কি? অল্ফিয়া। দ্য টলেষ্ট প্লেণ্ট ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ গছজোপাৰ নাম কি? ইউকেলিপ্টাছ। ছান লভিং ট্ৰিজ আৰ অলছ' কল্ড এজ? যিবিলাক গছে ছান লভিং ট্ৰি বুলি যিবিলাক গছক কোৱা হয়, অৰ্থাৎ সূৰ্যৰ ফালে মুখ কৰি যিবিলাক গছ থাকে সেইবিলাকক কি বুলি কোৱা হয়? হেলিঅ'ফাইটিছ। হেলিঅ'ফাইটিছ বুলি কোৱা হয়। ইয়াৰ উদাহৰণ হৈছে বেলি ফুল। বেলি ফুল সদায় সূৰ্যৰ ফালে মুখ কৰি ফুলে। হুইচ ইজ দ্য লাৰ্জেষ্ট চেল অফ হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ কি? নাৰ্ভ চেল। স্নায়ু কোষ। স্মলেষ্ট চেল অফ হিউমেন বডি? আটাইতকৈ সৰু মানৱ শৰীৰৰ আটাইতকৈ সৰু কোষ কি? RBC, ৰেড ব্লাড চেলছ। স্মলেষ্ট চেল অফ হিউমেন মেল? মতা মানুহৰ শৰীৰৰ আটাইতকৈ
সৰু কোষ কি? স্পাৰ্ম। হুইচ গেছ ইজ দ্য লাইটেষ্ট গেছ এমং এনি অদাৰ গেছ? বাকী গেছসমূহৰ তুলনাত আটাইতকৈ পাতল গেছবিধৰ নাম কি? হাইড্ৰজেন। গামা ৰেজ ৱেৰ ডিছকভাৰ্ড বাই হোম? গামা ৰশ্মি কাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল? পল ভিলাৰ্ড। আৰু গামা এই নামটো দিছিল ৰাদাৰফৰ্ডে। লাইটেষ্ট ইলেমেণ্ট অফ পিৰিয়ডিক টেবুল? পিৰিয়ডিক টেবুল যিখন আছে সেইখনৰ আটাইতকৈ আটাইতকৈ পাতল ইলেমেণ্ট কোনটো? লিথিয়াম। হাৰ্ডেষ্ট ইলেমেণ্ট অফ পিৰিয়ডিক টেবুল? পিৰিয়ডিক টেবুল আটাইতকৈ টান ইলেমেণ্টৰ নাম কি? ডায়মণ্ড। হু ইজ কল্ড ফাদাৰ অফ ভেকচিনেশ্যন? ভেকচিনেশ্যনৰ ফাদাৰ বুলি কাক কোৱা হয়? এডৱাৰ্ড জানাৰ। ট্ৰাম ইজ এ ইউনিট অফ? ট্ৰাম কিহৰ একক? হিট। হোৱাট ইজ দ্য এছ আই ইউনিট অফ টেম্পাৰেচাৰ? টেম্পাৰেচাৰৰ এছ আই ইউনিট কি? কেলভিন। এ লাইট ইয়াৰ ইজ দ্য ইউনিট অফ? এ লাইট ইয়াৰ এইটো কিহৰ একক? ডিষ্টেঞ্চ, অৰ্থাৎ দূৰত্বৰ একক হৈছে লাইট ইয়াৰ। হোৱাট ইজ দ্য এছ আই ইউনিট অফ ফ'ৰ্চ? বলৰ এছ আই ইউনিট কি? নিউটন। এনাৰ্জি ইন দ্য ফুড কেন বি মেজাৰ্ড ইন হুইচ ইউনিটছ? খাদ্যবস্তুত থকা যিবিলাক এনাৰ্জি, খাদ্যবস্তুৰ পৰা আমি যিবিলাক শক্তি পাওঁ সেইবিলাক কিহৰ দ্বাৰা, কি একৰ দ্বাৰা জোখা হয়? কেলৰি। এছ আই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ ইজ? ইলেক্ট্ৰিক চাৰ্জৰ এছ আই ইউনিট কি? কলম। পাৰ্চেক ইজ দ্য ইউনিট মেজাৰমেণ্ট? পাৰ্চেকটো কিহৰ একক? এষ্ট্ৰনমিকেল ডিষ্টেঞ্চ। এষ্ট্ৰনমিকেল ডিষ্টেঞ্চৰ একক হৈছে পাৰ্চেক। দ্য গেছ হুইচ ইজ অলছ' ন'ন এজ মাৰ্চ গেছ ইজ? কোনবিধ গেছক মাৰ্চ গেছ বুলি কোৱা হয়? মিথেন। দ্য মেইন কম্পনেণ্ট অফ বায়'গেছ ইজ? বায়'গেছৰ আটাইতকৈ মেইন কম্পনেণ্টটোৰ নাম কি? মিথেন। দ্য মেইন গেছ ৰেছপনচিবল ফৰ ভূপাল গেছ ট্ৰেজেডি ইজ? ভূপালৰ গেছ দুৰ্ঘটনাৰ কাৰণে কোনবিধ গেছ ৰেছপনচিবল? মিথাইল আইচ'চাইনেট। দ্য ষ্টাডি অফ ফিল্ড ক্ৰপছ ইজ কল্ড? যিবিলাক শস্য পথাৰত উৎপাদন কৰা হয় সেইবিলাকৰ অধ্যয়নক কি বুলি কোৱা হয়? এগ্ৰনমি। দ্য ষ্টাডি অফ ফ্ৰুইটছ ইজ কল্ড? ফল মূলৰ বিষয়ে কৰা গৱেষণা কি বুলি কোৱা হয়? পম'লজি। হুইচ এনিমেল ইজ কল্ড ফাৰ্মাৰ্ছ ফ্ৰেণ্ড? কোনবিধ জীৱক কৃষকৰ বন্ধু বুলি কোৱা হয়? আৰ্থৱৰ্ম, অৰ্থাৎ কেঁচু। হুইচ ইজ ইউজ ফৰ ৰাইপেনিং অফ ফ্ৰুইটছ? ফল মূলবোৰ পকাবলৈ কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয়? ইথাইলিন। হুইচ গেছ ইজ ইউজ ইন ইলেক্ট্ৰিক বাল্ব? বৈদ্যুতিক যিবোৰ বাল্ব আছে সেইবিলাকত কোনটো গেছ ব্যৱহাৰ কৰা হয়? আৰ্গন।